Hey guys, welcome to my YouTube channel. আমি আনক সমালোচনা কৰাৰ আগতে এইটো ভাবি নাচাওঁ যে তেওঁ সেই সমালোচনাৰ ফলত কিমান দুখ পাব। ঠিক আমাৰ দৰে তেওঁ এটা মন আছে। ঠিক আমি যিমান দুখ পাম সেই আমাক সমালোচনা কৰিলে ঠিক তেওঁ একে দুখ পাব। সেইকাৰণে আনক সমালোচনা কৰাৰ আগতে এবাৰ নিজৰ কথা ভাবি চাওক। চবৰে এখন হৃদয়, চবৰে এটা মন আছে। মানুহে ভুল কৰোঁ বুলি ভুল নকৰে, মানুহৰ ভুল হৈ যায়। সেই ভুলক ক্ষমা কৰি দিব পৰাটো বৰ ডাঙৰ কথা। আমাৰ জীৱন দুদিনীয়া, আজি আছোঁ কালি নাই। কিহৰ এইবোৰ ভেদভাৱ কৰিব লাগে? চবেই আমি মিলিজুলি থাকিব লাগে। পৃথিৱীলৈ আহিছোঁ মাত্ৰ দুদিনৰ কাৰণে। তুমি এইটো নাভাবিবা যে তুমি আনক দুখ দি তুমি ভুটকি। কোনো মানুহে কাৰোবাক দুখ দি সুখত থাকিব নোৱাৰে। আনক যদি সহায় কৰিব নোৱাৰা তেওঁক সমালোচনা নকৰিবা। তেওঁৰ জীৱনৰ কথা আছে। তেওঁ কোনো খেলনা নহয় যে তুমি মন গ'লে খেলিবা। জীৱন হয়।